মান দিনৰ পৰা যেটো মানে বস্তুলৈ অপেক্ষা কৰি আছিল মানে ফাইনালি আজি হল আৰু মানে সেইকাৰণে বহুত বেছি ভাল লাগিছে আৰু যেতিয়া মানে খবৰটো মায়ে আহি পেলাই দিছে একদম পুৰা মানে ফুৰ্তিত একদম জপিয়াই ফুৰিছো আৰু মানে একদম আইমুনু পুৰা হেপি হৈ আছে তাৰমানে একদম পুৰা ভাইটি এটা পালো বুলি পেলাই কি ফুৰ্তি তাৰমানে তাইৰ মানে একদম ফুৰ্তিতে পুৰা ক'ব নোৱাৰা হৈ আছে। হেল্ল' এভৰিৱান, আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আৰু আজি তাৰমানে বতৰটো ৰাতিপুৱা সময়ত ইমান ডাৱৰীয়া কৰিছিল, এতিয়াহে তাৰমানে ৰ'দটো ওলাইছে। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তাৰমানে এটা কথা কওঁ যে আপোনালোক সকলোৱে ভিডিঅ'বিলাক চাই থাকে কিন্তু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়। গতিকে যিসকলে আমাৰ ভিডিঅ'বোৰ মানে নতুনকৈ চাই আছে তেওঁলোকক কৈছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কাৰণে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু মই বৰ্তমান আছোঁ আমাৰ ঘৰৰ পিছফালে আৰু ৰ'দটো মানে এতিয়াও ইমান ভালকৈ ওলোৱা নাই আৰু অলপ অলপ ওলাইছে। আজি এনেও বতৰটো মানে ভাল নহয়, ডাৱৰীয়া বতৰ। আৰু মই এতিয়া বৰ্তমান ৰখি আছোঁ আমাৰ ঘৰৰ বগৰী গছৰ ওচৰত। সেইডাল দেখিছে নাই, বগৰী গছ ইমান তলতে লাগি আছে আৰু মানে বগৰী গছজোপা যে আমাৰ ইমান মানে মিঠা নহয়, দেখিছে ইমান তলত লাগি আছে, দেখিছে নাই। সেয়া আমাৰ টিকলিয়ে অকণমান আৰু ঢুকি পালে হয়, তাই জঁপিয়ালে মানে চাগে তাইয়ে ঢুকি পাব। আজি একদম বহুত হেপি হৈ আছে, একদম ইমান ভাল লাগিছে নহয় মনটো। মানে ইমান দিনৰ পৰা যেটো মানে বস্তুলৈ অপেক্ষা কৰি আছিল মানে ফাইনালি আজি হল আৰু মানে সেইকাৰণে বহুত বেছি ভাল লাগিছে। আৰু যেতিয়া মানে খবৰটো মায়ে আহি পেলাই দিছে একদম পুৰা মানে ফুৰ্তিত একদম জপিয়াই ফুৰিছো আৰু তাৰমানে মই মাজতে ৰেগুলাৰ ভ্লগ দি আছিলো, ৰেগুলাৰ ভিডিঅ' এৰি আছিলো, কিন্তু মানে অলপ দিন হৈছে, অলপ দিনৰ পৰা মানে মই ডেইলি ভিডিঅ' দিবলৈ পৰা নাই অলপ প্ৰব্লেমৰ কাৰণে। আৰু মোৰ মানে গাটো যিহেতু ভাল নহয়, মোৰ মানে কি প্ৰব্লেম মই মানে বুজি নাপাওঁ দেই। কি হয় মানে মোৰ মানে খুব মানে চৰ্দি জ্বৰ এইবিলাক মানে খুব হৈ থাকে আৰু অকণমান ঠাণ্ডা লাগিলেই হয় তাৰমানে খুব বেমাৰ হয়। আৰু মই মানে প্ৰায় ভিডিঅ'ত কৈয়ে থাকোঁ যে বেমাৰ হৈছে বেমাৰ হৈছে। আপোনালোকেও ভাবে চাগে এই ইমান বেমাৰ হয়নে বুলি, কিন্তু নাই, একদম সঁচাই কৈছোঁ। অলপমান ঠাণ্ডা হ'লেই মানে পুৰা বেমাৰ হৈ যায়। এইটো জানো কি প্ৰব্লেম আৰু ভগৱানে জানিব। বাদ বাকী যি কি নহওক আৰু মানে গা বেয়া হ'লেও বাৰু ভিডিঅ' দিবলৈ এৰা নাই, ৰেগুলাৰ দিবলৈ পৰা নাই, কিন্তু তথাপিও দি আছোঁ বাৰু। আৰু যিহেতু আপোনালোকক কৈছোঁৱে, থাম্বনেইলখন দেখি পেলাই আপোনালোকে গম পাইছে যে আমাৰ ঘৰৰ নতুন সদস্য আৰু মানে একদম আইমুনু পুৰা হেপি হৈ আছে তাৰমানে একদম পুৰা ভাইটি এটা পালোঁ বুলি পেলাই কি ফূৰ্তি তাৰমানে তাইৰ মানে একদম ফূৰ্তিতে পুৰা ক'ব নোৱাৰা হৈ আছে। আৰু এতিয়া তাৰমানে পুৰা ৰ'দটো মানে যিহেতু ভালকৈ ওলোৱা নাই, এফালৰ পৰা চাহ এফালৰ পৰা মানে ৰ'দ এনেকুৱা হৈ আছে যে মানে ভিডিঅ' কোৱালিটিটো সেইকাৰণে অকণমান বেয়া আহি আছে। কিন্তু তথাপিও মানে উপায় নাই আৰু এতিয়া যিহেতু অকণ সময়টোও বেছি হৈছে, মানে অলপ পাছত আন্ধাৰ হ'বই আৰু এতিয়া। আৰু আমাৰ পৰিয়ালৰ নতুন সদস্যক আপোনালোকক মই এতিয়া গৈ পেলাই ধুনীয়াকৈ দেখাই দি আছোঁ। চাওক আমাৰ পৰিয়ালৰ নতুন সদস্য। আৰু মায়ে এইফালে এয়া কাপোৰ কানি ফালি আছে পোৱালিটোৰ কাৰণে পোৱালিৰ কাৰণে। আজি আমাৰ ঘৰলৈ নতুন সদস্য আহিছে। এতিয়া কোনোবাই মুৰ্গী চুৰ্গী জালুক চালুক লৈ আহক আৰু মুৰ্গী জাল আৰু কচুৰ জালটো মুৰ্গী জাল, কচু জাল জানে আৰু জালুকৰ জাল বুলি ক'লে গম পায় আৰু হেৰি কোনোবাই লৈ আহে যদি আমাৰ ঘৰলৈ আহিব পাৰে ন। আৰু নতুন সদস্যক দেখাবলৈ কাৰণে গৈ আছো। আমাৰ এয়া সংগীতা খুৰীয়ে কোচত লৈয়ে আছে। এয়া দেখিছেনে আমাৰ ঘৰৰ নতুন সদস্য, এয়া কোচত লৈ নিচুকাই আছে। দেখাই আছো দেই, মুখখন দেখাই দিওঁ আপোনালোকক, চাব দেই, মুখখন উলিয়াই দিয়া। এইটো দেখিছে না আমাৰ ঘৰৰ নতুন সদস্য শুই আছে। ল'ৰা হয় আমাৰ ঘৰৰ নতুন সদস্য। এইটো দেখিছে নাই, মই যে এই আগৰ ভিডিঅ' এটাত কৈছিলো আমাৰ ছাগলীজনী মেমে পোৱালি হ'ব বুলি, তো এইজনী মাক তাৰমানে ছাগলীজনী, এই ছাগলীজনী আজি মানে এইটো পোৱালি দিছে। দেখিছেনে নাই আমাৰ ঘৰৰ নতুন ফেমিলি মেম্বাৰ। এইটো দেখিছেনে ইমান কিউট। এইটো মানে 2 ঘণ্টামানৰ আগত জন্ম হৈছে। এইটো মায়ে লৈছে যে কোচত, দেখিছে নাই, একদম ব্লেক ইমান কিউট। আৰু ছাগলীৰ লগত লাগি লাগি আমাৰ মায়ে আজি ভাতেই খোৱা নাই। আৰু এতিয়া সময়টো কিমান হৈ গ'ল গম পায়নে? এতিয়া মানে 4টা চাৰে 4টা বাজিছে, মায়ে এতিয়ালৈকে ভাত খোৱাই নাই। খাম আৰু এতিয়া খাবা। দেখিছে মাকৰ ওচৰত গৈছে, গাখীৰ খাবলৈ কাৰণে গৈছে। দেখিছে আচলতে আমাৰ সংগীতাই ছাগলী বুলি ক'লে পগলা।
ছাগলী পোৱালিৰ কাৰণে সেইকাৰণে এনেকে দিলো আৰু জালটো তাইকে খুৱাই দিম আৰু তাৰমানে ফাইনেলি আজি মানে হ'ল আমাৰ ছাগলী পোৱালিটো আৰু ইমান দিনৰ পৰা এক্সাইটেড হৈ আছিলো যে মানে ছাগলীজনী মানে কেতিয়া হ'ব পোৱালি আৰু বেছিকে এক্সাইটেড হৈ আছিল আমাৰ টিকলিজনী একদম তাই কি ফূৰ্তি তাৰমানে ছাগলী পোৱালিটো হোৱাৰ কাৰণে আৰু ছাগলী পোৱালি হোৱাৰ ফূৰ্তিতে আমাৰ তাৰমানে আজি সেয়া মাছ খাম সৰু মাছ এয়া পুঠি মাছ এয়া অংগীতাকে ভাজি ছাগলীৰ গাখীৰৰ ফেহু এইফালে এয়া ছাগলী গাখীৰৰ ফেহু বনাই আছে আজি আমি খাম ফেহু একদম বহুত দিন হ'ল ফেহু খুৱাই নাই কাৰণ আমাৰ ঘৰত আজিকালি ছাগলী গৰু এইবিলাক নাই নহয় মাৰ নতুনকেহে ছাগলী কেইজনী লৈছে তো আজি মানে বহুত দিনৰ মূৰত ফেহু খাম সেয়া ফেহু চুঙাত বাঁহৰ চুঙাত ফেহু বনাই আছে তো হ'লে মানে দেখাম বাৰু কেনেকুৱা আহিছে ফেহুখিনি আৰু কমেণ্টত জনাবচোন ফেহু খাই খাই কোনে কোনে ভাল পায় মোৰ কিন্তু বৰ ভাল লাগে দেই বেছি খাব নোৱাৰি অকমানেই খাব পাৰি কিন্তু ভাল লাগে ন ৰাতিখন তাৰমানে আজি মায়ে সিহঁতৰ জেগা চেঞ্জ কৰিছিল যে সেইটো জেগাত তাৰমানে থাকিব খোজা নাই আকৌ সিহঁতৰ আগৰ ঘৰলৈ আনিছে দেখিছে নাই নকৰিবা চুনু নকৰিবা নকৰিবা এইফালে আহ 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 মেমে আহ আহ অ পাকঘৰ সোমাইছে শুনিছা তুমি ছাগলী পোৱালিটো নাই দেখা নহয় এইটো ইহঁতৰ তাৰমানে নতুন জেগা থাকিব অ মনু তোমাৰ ভাইটিটো ভাল লাগিছে নে হা এইটো বোলে তাই ভায়েক এই দেখিছা নাই ইমান মৰম তাই আমা তুমি মেমেটোৰ লগত থাকিবানে আজি মেমেটোৰ লগত নিনি কৰিবা হা গাখীৰ খাব গৈছে হয় নেকি গাখীৰ খাব দিয়ে আকৌ সৰু পোৱালি নহয় নেকি গুচি যায় এফালে আৰু এয়া দেই ফেহু হৈ গ'ল আৰু মানে ধুনীয়াকে কাটি দিছে আৰু ইয়াতে দুপিচকে আছে তো ইয়াতে টেষ্ট কৰি চাওঁ ৰ'ব বহুত দিনৰ মূৰত খাম আজি ফেহু খালো আৰু যিহেতু বহুত দিনৰ মূৰত খাইছো বাৰু ঠিকে আছিল কিন্তু যিহেতু চৰ্দি লাগি আছে তো সেইকাৰণে ইমান টেষ্টটো মানে গম পোৱা নাই আৰু চৰ্দি লাগিলে এনেও মানে সোৱাদ নাপায় আৰু মানে খাই বৈ ডাইৰেক্ট আহিছো বিচনাত যেহেতু গা চা ভাল নহয় কৈয়ে আছো গা বেয়া বুলি সেইটো কাৰণে ডাইৰেক্ট মানে বিচনাখনতে আহিছো আৰু ঠাণ্ডাও বেছিকে লাগিছে তো এইটো আকৌ চুৱেটাৰ ওপৰত পিন্ধি লৈছো আৰু বাকী আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব